आदरणीय प्रधानमंत्री जी, आपको नमस्कार, सादर प्रणाम। आज मैं बेहद व्यथित हूं और मैं सीधे आपसे बात करना चाहता हूं। प्रधानमंत्री नरेंद्र मोदी और दिल्लीर मुख्यमंत्री अरविंद केजरीवाলৰ विवाद सर्वজন विदित। विभिन्न विषयत তেওঁলোকৰ মনোমালিন্যৰ কথা দেশবাসীয়ে গম পায়। পুনৰ এবাৰ সমুখ সমৰত নৰেন্দ্ৰ মোদী আৰু কেজৰিৱাল। পিছে এইবাৰ কেজৰিৱালে শিৰণত কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত। দৰাচলতে কোভিড-19 ভয়াৱহ ৰূপত ক্ষতিগ্ৰস্ত কৰা লোকসকলৰ বাবে দিল্লী চৰকাৰে অহা সপ্তাহৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছিল ঘৰ ঘৰ ৰেচন নামৰ এখন জনকল্যাণমূলক আঁচনি। এই আঁচনিৰ লক্ষ্য হ'ল দিল্লীৰ ৭২ লাখ পৰিয়ালক ঘৰে ঘৰে গৈ ৰেচন প্ৰদান কৰা। ইয়াৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল দিল্লী চৰকাৰৰ। কিন্তু এইখিনিতে লাগিল কেনা। হঠাৎ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আহিল এই আঁচনিখন বন্ধ কৰাৰ নিৰ্দেশ। আঁচনিখনৰ বাবে কেজৰিৱাল চৰকাৰে কোনো অনুমতি নোলোৱাৰ অজুহাত দেখুৱাই বন্ধ কৰাৰ নিৰ্দেশ দিলে কেন্দ্ৰীয় চৰকাৰে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশক উভতি ধৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কেজৰিৱালে আজি সংবাদ মাধ্যমৰ আগত সদৰি কৰি কয় যে এই আঁচনি সন্দৰ্ভত তেওঁলোকে এবাৰ নহয় বৰঞ্চ 5 বাৰ অনুমতি লৈছিল। आपने ये कह के हमारी स्कीम खारिज की है कि हमने केंद्र सरकार से इसकी अप्रूवल नहीं ली। ये गलत है सर। हमने एक बार नहीं 5 बार आपकी अप्रूवल ली है। ये रही सारी चिट्ठी। আইন অনুসৰি এই আঁচনিৰ বাবে কেন্দ্ৰৰ অনুমতিৰ প্ৰয়োজন নাই, কিন্তু সৌজন্যতাৰ খাতিৰত অনুমতি লৈছিল বুলি জনায় কেজৰিৱালে। যদি পিজ্জা ডেলিভাৰী কৰিব পাৰি তেন্তে ৰেচন কিয় নোৱাৰি বুলি কেন্দ্ৰক প্ৰশ্ন কৰি কেজৰিৱালে ৭২ লাখ দুখীয়া পৰিয়ালৰ বাবে এই আঁচনিখন বন্ধ নকৰিবলৈ কাটৰ অনুৰোধ জনায় প্ৰধানমন্ত্ৰী মোদী। लोग पूछ रहे हैं, अगर इस देश में पिज्जा की होम डिलीवरी हो सकती है, बर्गर की होम डिलीवरी हो सकती है, स्मार्टफोन और कपड़ों की भी होम डिलीवरी हो सकती है, तो फिर गरीबों के घरों में राशन की होम डिलीवरी क्यों नहीं होनी चाहिए? কেজৰিৱালে অসহায়ভাৱে কয় যে এই আঁচনিৰ সকলো কৃতিত্ব কেন্দ্ৰীয় চৰকাৰক দিবলৈ তেওঁলোক সাজু, কিন্তু আঁচনিখন বন্ধ নকৰিবলৈ অনুৰোধ জনায়। লুৰ লগত যুঁজি আছে বুলি মন্তব্য কৰি কেজৰিৱালে কয় যে পশ্চিমবংগত মমতা দিদিৰ লগত, ঝাৰখণ্ড চৰকাৰৰ লগত, মহাৰাষ্ট্ৰ চৰকাৰৰ লগতো যুঁজি আছে, কিন্তু এই সময় যুঁজ দিয়াৰ নহয়, সকলোৱে একগোট হৈ কাম কৰাৰ। এতিয়া সময়হে উত্তৰ দিব কোনে কৰোনাৰ এই দুৰ্যোগতো ৰাজনীতিৰ বোকা কোনজনলৈ ছটিয়াইছে। ব্যুৰ' ৰিপৰ্ট, বাতৰি ৱৰ্ল্ড।